দুটামান নজনা কথা আপোনালোকক জনাবৰ কাৰণে ময়ো অলপ লিপষ্টিক কাজল লগাই লৈ পিনি ৰেডি হৈ ল'লোঁ আপোনালোকৰ আগত নতুনকৈ ভ্লগ এটাৰ লৈ অনাৰ প্ৰচেষ্টাত। এয়া অলপ ষ্টাইল চিষ্টাইল কৰি লৈছোঁ, আপোনালোকৰ আগততো অকণমান ধুনীয়াটো দেখিব লাগিব ন। ৱেলকাম বেক মাই ইউটিউব চেনেল। আজি মই আপোনালোকলৈ দুটা কাম লৈ আহিছোঁ। এটা হ'ল মোৰ একমাহ দিন ফুলনিখন পানী আৰু একো পোৱা নাছিলে, সেইটো কাৰণে মোৰ ফুলনিখন দেখাম বুলি ভাবিছোঁ। আৰু দ্বিতীয়টো হ'ল মোৰ ইউটিউব চেনেলটো RC মাইনা কিয় ৰাখিলোঁ। এতিয়া বলক প্ৰথমতে দেখাই লওঁ মোৰ ফুলনি বাৰীখন একমাহ দিন যিহেতু পানী চানী কি পাইছিল নেপাইছিল, একমাহ দিন ছামাৰ ভেকেশ্যনৰ কাৰণে যিহেতু মই ঘৰত আছিলোঁগৈ, ঘৰত থাকি পানি খেতি কৰিবলৈ গৈছিলোঁ। খেতি কৰি এতিয়া ছামাৰ ভেকেশ্যন শেষ হ'ব হ'ল, সেইকাৰণে মই ৰুমলৈ আহিলোঁ। ৰুমত আহি আপোনালোকক দেখুৱাম বুলি আহিছোঁ মোৰ ফুলবোৰ বেয়া হৈ গৈছিল নে ভাল হৈ গৈছিল, আৰু লগতে আজি ভিডিঅ'টোত মোৰ ইউটিউব চেনেলটো কি কাৰণে RC মাইনা ৰাখিলোঁ এই সকলোবিলাক আপোনালোকক জনাম। প্ৰথমতে বলক মই মোৰ ফুলনিখন আপোনালোকক দেখুৱাই লওঁ। ফাৰ্ষ্টতে দেখাই লওঁ আপোনালোকক মোৰ ইনডোৰ প্লেণ্ট, মানে ভিতৰত থকা কিছুমান প্লেণ্ট। ঘৰৰ ভিতৰতো ৰাখি থৈ গৈছিলোঁ দুটামান প্লেণ্ট হয়। এইবিলাক দেখিছেনে মানি প্লেণ্টৰ অৱস্থা, এয়া শুকাই গুচি গ'ল। আৰু এয়া পোখা চোখা মেলি থৈছে, ইয়াৰ ভিতৰত যিহেতু পানী দি থৈ গৈছিলোঁ সেইকাৰণে ইহঁতি অকণমান জীয়াই আছে। আৰু বিশেষকৈ মোৰ এইটোলৈ বেছি মনত পৰি আছিলে, কাৰণ মই এইটো বহুত মৰমত ৰাখিছোঁ। এইটো মোৰ বা এজনীয়ে মোক গিফ্ট দি থৈ গৈছিলে, সেইটো কাৰণে ইয়ালৈ মোৰ বহুত বেছি মনত পৰি আছিলে। বৰ্তমান ঠিকে আছে, দেখি মই বহুত সুখ পাইছোঁ, কাৰণ মোৰ লগতে মোৰ ফুলনিখনকো মই যথেষ্ট সময় দিওঁ ঠিক কৰি ৰাখিবৰ কাৰণে। এয়া দেখিছেনে, কিন্তু ঘৰত যোৱাৰ কাৰণে এতিয়া এইবোৰ অৱস্থা হৈ গ'ল। এইফালে ফুল চুল নুফুলাই হ'ল। আৰু ওপৰলৈ চাওকচোন, এইটো মৰিয়ে থাকিলে পানী নোপোৱাৰ কাৰণে, একেবাৰে শোচনীয় অৱস্থা হৈ গ'ল। এতিয়া আকৌ বাহিৰত এইবিলাক প্লেণ্টবোৰ ৰাখি থৈ গৈছিলোঁ, কাৰণ এই মোৰ বাৰান্দাত আহি ছাগলী সোমাই কেতিয়াবা খাই দিয়েহি, সেইকাৰণে ইয়াত গিলখন মাৰি পানি ইয়াৰ বাহিৰত ৰাখি থৈ গৈছিলোঁ। আৰু এটা কাৰণত ৰাখিছিলোঁ যে ইয়াত বৰষুণ যেতিয়া দিব এচাকণি পৰি মেলি যাতে প্লেণ্টকেইটা পানী পাই থাকে, সেইটো কাৰণে ইয়াত থৈ গৈছিলোঁ। এয়া দেখিছেনে, অকল ফুলেই নাই, মোৰ ইয়াত পদিনাও আছে, খাব পৰা হৈছে। আৰু এয়া পাৰিজাত ফুলো ৰাখিছোঁ। ফুলবিলাক আগতে কি হ'ল, ছাগলীয়ে গোটেইবোৰ খাই দিলে, তাৰপিছত অকণমান দিগদাৰ হৈ গ'ল। এয়াতো দেখিছে আপোনালোকে পাতবোৰ একেবাৰে মৰহি গৈছে, পানী একেবাৰে নাপালে চাগে, বৰষুণ দিছিল যদি ইয়াৰ গাত নপৰিল নেকি। মই আজি আহি পানীটো দি দিলতহে মোৰ অকণমান হ'লেও শান্তি আহিছে। এইজোপা গছ ঠিকেই আছে বাৰু, আৰু এইখিনিতো ছাগলীয়ে খাই কি অৱস্থা কৰি পেলালে ঠিকেই নাই। লগতে ইয়াতে মাজে মাজে বাঁহমিও আছে। এইটো প্লেণ্ট চাওকচোন, পানী পাবৰ কাৰণে য'ত ত'ত ৰাখি থৈ গৈছিলোঁ, এতিয়া নিজৰ জেগাত আনি দিছোঁ। আৰু আগতে মই ফুলবিলাক মোৰ বাৰান্দাতে ৰাখিছিলোঁ, কাৰণ মই নথকাৰ কাৰণে ভিতৰত গেট খুলি থৈ যায় কোনোবাই, তেতিয়া ছাগলী সোমাব বুলি ভাবি এইবিলাক বাহিৰৰ গিল তলা লগাই থৈ গৈছিলোঁ। এতিয়া এইবিলাক ধুনীয়াকৈ আছে, হ'লেও মোৰ মনটো খুচ হয়, কাৰণ ফুলবিলাক ঠিকে আছে। যদিও অলপ অলপ পাতবিলাক মৰহি গৈছে, কিন্তু ফুলবিলাক যথেষ্টখিনি ঠিকে আছে, সেইকাৰণে মোৰ বেছি ভাল লাগিছে। ইমান দিন নাই যদিও মই নথকা স্বত্তেও যাতে এই বস্তুবিলাক যে ভালকৈ থাকিলে, তাৰ কাৰণে মোৰ বহুত বেছি ভাল লাগিছে। মোৰ নিজতকৈও আচলতে এইবিলাকত বেছি টাইম দিওঁ। মই ফুল ফল কিবা কিবি হ'লে মানে মই ৰুব বিচাৰোঁ বা কৰিব বিচাৰোঁ। আচলতে গছ বা প্লেণ্ট তেনেকুৱা কিছুমান বস্তুবিলাক মই ৰুই বা ধুনীয়াকৈ ৰাখি পিনি বেছি ভাল পাওঁ। আপোনালোকে বাৰু এই ফুল চুলবিলাকৰ প্ৰতি ইণ্টাৰেষ্টেড হয়নে? যদি ইণ্টাৰেষ্টেড হয় মোক জনাবচোন। ফুলনিখন কিন্তু সৰু, কিন্তু মনটো হ'লে বহুত ডাঙৰ দেই, সেইকাৰণে য'তে পাওঁ ত'তে ফুলবোৰ গুজি দিওঁ। এয়া দেখিছেনে ফুলবোৰৰ অৱস্থা আজি কি হৈ গ'ল। ফুলনিখন দেখালোঁ আপোনালোকক, ফুলনিখন কেনেকুৱা পালে জনাব। একমাহ দিন যিহেতু মই নাছিলোঁ, সেইটো কাৰণে ফুলৰ অৱস্থা একেবাৰে বেয়া। হ'লেও মোক ঘৰৰ পৰা মনত পৰি আছিলে ফুলনিখন কি হৈছে কি নহৈছে, কিন্তু আহিব নোৱাৰিলোঁ পথাৰলৈ যাবলগীয়া হোৱাৰ কাৰণে। গাঁৱলীয়া মানুহ যিহেতু আমি সকলোৱে পথাৰলৈ যাবই লাগিব। এতিয়া মই আপোনালোকক জনাম যে মোৰ ইউটিউব চেনেলটো বা ফেচবুক পেজটো কিয় RC মাইনা ৰাখিলোঁ। এতিয়া প্ৰথম কথাটো হ'ল, RC হ'ল মোৰ ছোৱালী অৰ্চিতা নামটোৰ পৰা তাইক শ্বৰ্টত RC বুলি মাতোঁ, আৰু মাইনা মোক সকলোৱে মৰমতে মাইনা বুলি মাতে, আৰু সেইটো কাৰণে RC মাইনা ৰাখিলোঁ। কাৰণ তাইকো মই এৰিব নোৱাৰোঁ, সেইকাৰণে তাই আৰু মোৰ নাম দুয়োটাই লগাই পিনি RC মাইনা ব্লগছ, যিহেতু দুইজনীয়ে কৰিম, সেইটো কাৰণে এই নামটো দিলোঁ। আৰু আপোনালোকৰ যদি ভাল লাগে ভিডিঅ'বিলাক, তাই আৰু মোৰ কাৰণে অকণমান আগবাঢ়ি যাবৰ কাৰণে অকণমান সহায় কৰিব। যদি
আপোনালোকে অকণমান সহায় কৰে তেতিয়া আমি দুইজনী আগবাঢ়ি যাব পাৰিম আপোনালোকৰ পৰা এইখিনি আশা কৰিছোঁ এটলিষ্ট আজি এই ভিডিঅ'টো এইটো কাৰণে বনালোঁ আপোনালোকৰ আগত মানে RC মাইনা কিয় হ'ল সেই সকলোবিলাক দেখাবৰ কাৰণে এতিয়া আপোনালোক প্ৰায় ভিডিঅ' দিবলৈ চেষ্টা কৰিম ভাল ভাল ভিডিঅ' কণ্টেণ্ট লৈ আহিম আপোনালোকে চাব লাইক কমেণ্ট কৰি আৰু ছাবস্ক্ৰাইব কৰি চেনেলটো আগবঢ়াই দিব এতিয়া বেটিক দেখাম বুলি ভাবিছিলোঁ যিহেতু তাই এতিয়া নাই ঘৰত সেইটো কাৰণে দেখাব নোৱাৰিম পাছে পৰেতো গম পাবই চাগে কাৰ ছোৱালী RC বুলি যেতিয়া মতা হ'ব তেতিয়াতো গম পাবই যে এজনী RC অৰ্চিতাৰ পৰাই RC আহিলে সঁচাকৈ যদি ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে আজিলৈ আপোনালোকক এই ভিডিঅ'টো ইয়াতেই সামৰিম কাৰণ অকল এই কথাকেইটাৰ কাৰণেহে মই এই ভিডিঅ'টো বনাইছিলোঁ আপোনালোকক বাকী ভিডিঅ' নিদিয়াৰ আগত জনাওঁ বুলি ভাবিলোঁ যে মোৰ চেনেলটো কি কাৰণে RC মাইনা দিয়া হৈছে এতিয়া মোৰ ইনষ্টাগ্ৰামতো RC মাইনা বুলি আছে ফেচবুকতো RC মাইনা বুলি আছে আপোনালোকে চাৰ্চ কৰিব পাৰিব চাৰ্চ কৰি ফ'ল' কৰি থ'ব আপোনালোকৰ সকলোৱে সহায় পাম বুলি আশা কৰিছোঁ নমস্কাৰ